তো হি গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ আজি আহিছোঁ মাধৱ মন্দিৰ আৰু মাধৱ মন্দিৰ কাতি মাহত বহুত মানুহে যাই আছে বোলো মই একবাৰ যাই আহোঁ। তো আৰু কাতি মাহত বিশেষ কৰি তুলসী মালা দিয়া হয়। তো আজি ময়ো যাম বুলি ভাবিছোঁ। তো গাইজ কি কয় এতিয়া বতৰটো চাওক চাৰিওফালে বৰষুণ আহোঁ যে লাগিছে। তো এতিয়া কি কৰোঁ আৰু মাহঁতো ওলাইছে আৰু মোৰ লগত চিষ্টাৰহঁতো ওলাইছে। তো গাইজ ময়ো যাম বুলি ভাবিছোঁ। তো গাইজ তাতে যাই আপোনালোকক গোটেই ভিডিঅ'টো তাতে দেখাইছোঁ। বাপা বস্ত্ৰ কৰি ওলাইছে আজি ক'ত যাবি? মন্দিৰত যাওঁ মাধৱ মন্দিৰ কি ফুল তুলসী কি মাধৱ মন্দিৰত যায় নেকি এইটো মাহত? যাইতো হয় নেকি? এই কিবা বোলে মই শুনিছোঁ মানে তুলসীৰ মালা দিয়া হয় বোলে মাধৱ মন্দিৰত। তুলসী মালা দিয়া বিশেষ কৰি নাইকে কাতি মাহত হয় দিয়া হয় না। তো গাইজ ময়ো যাই আছোঁ আৰু ইও যাই আছে একেলগে আজি মাধৱ মন্দিৰ একদম এক্সপ্ল'ৰ কৰিম গাইজ। গাইজ এতিয়া যাব ওলছোঁ আৰু যাব ওলাতে বৰষুণ যাক মল্লা গাইজ বৰষুণ যাক চাই আৰু বৰষুণ আৰু এই বৰষুণ নাইবি তই যদি আজিৰ অৱস্থা বেয়া কৰি গাইজ চাওঁ ক'ৰবাত যাম বুলি ভাবিলে কিবা বৰষুণ যাক আহিব আমাৰ মানে শান্তি নাই গাইজ। তো গাইজ এইখন হৈছে টকৰাত আৰু এইটো নামঘৰত আজি ৰাতি বম নাম আছে আৰু গায়ক আছে। তো আজি দেৱালী বুলি বম ধামাকা হ'ব। তো গাইজ সেইখন টকৰা দিয়াৰ দলং। তো গাইজ ফাইনেলি আমি আহি পালোঁ আৰু টকৰা দিয়াৰ আপোনালোকে ভিউটো চাওক দলঙৰ কি আল্টিমেট গাইজ। তো গাইজ আহি পালোঁৱে আৰু বেছি সময় নাই মাধৱ মন্দিৰত। সেইটো হৈছে গণেশ মন্দিৰ। তো মাধৱ মন্দিৰ নোপোৱাৰ আগতে এইটো মন্দিৰ পোৱা যায় গণেশ মন্দিৰ। আৰু গাইজ আজি দেৱালী বুলি সকলোৰে নঙলাত কলপুলি গাইজ দেখা পাইছে কিমান চাওক কলপুলি কিমান ফুটি আছে। তো আহি পালোঁ আৰু মাধৱ মন্দিৰ গাইজ ক'ব নালাগে এই চাওক কলপুলি ট্ৰেক্টৰত লৈ আহিছে গাইজ ট্ৰেক্টৰত বিগ বাঞ্চি গাইছে গিলা বেলেগ কাৰণ ইয়াত মানে বিশেষ কৰি কলপুলি নাপায় না সেইকাৰণে মানে টেম্পুত লৈ আহিছে আৰু ট্ৰেক্টৰ পোহৰৰ উৎসৱ দেৱালী। তো দেৱালী বুলি ক'ব নালাগে মানে ইয়াত চবৰে ঘৰে লাইট কিমান লাইট কোনোবা সজাই আছে গাইজ ইফালে কোনোবা গাঁতা সানি আছে কলপুলি পুতব মানে চাৰিওফালে কলপুলি বহি এই কি ধুনীয়াকৈ কামি চামি মাৰি একদম পূৰা আল্টিমেট কৰি থৈছে। আজি মানে গধূলি হ'লে আপোনালোকে কি চাব চব ৰমক জমক গাইছে মানুহ আৰু কাতি মাহ বিশেষ কৰি মানুহ হয় কাৰণ তুলসী মালা দিয়া হয় মাধৱ মন্দিৰত সেইকাৰণে গাড়ী চব গাইজ পাৰ্কিং মানে ক'ব। আৰু গাইজ আহি পালোঁ যে মন্দিৰ মাধৱ মন্দিৰ। তো এই চাওক আপোনালোকে দেখা পাইছে কি ধুনীয়াকৈ দোকান পোহৰ কি সজাই পৰাই ৰাখিছে। তো আপোনালোকে যি লাগে ল'ব পাৰে একদম মন পচন্দৰ বস্তু চাওক দোকান মানুহ বহুত হৈছে বাবু আজি মানুহ বহুত হৈছে আই। তো এইটো ভালে আছে পুখুৰী আৰু পুখুৰীটোত কাছ আৰু মাছ আপোনালোক দেখুৱাম। আৰু গাইজ মই মানে চেন মাৰা নাই ইহঁতে মানে চেন মাৰি একদম বাছ উলিয়াই লৈ আহিছে মাই ঘৰ বহুত দিনৰ মূৰত আছোঁ। আৰু কাছুকেইটাক চাওঁ কাছুকেইটাক ক'বই নালাগে ইহঁতে মানে সাঁতুৰি তামোল ভাল পাইছে মানে কি ইয়াতে যদি একবাৰ সাঁতুৰিব পাৰিলোঁ হয় মানে আৰু কি কাছু তো দেখাইছোঁ ভালকৈ যা পাপা আজি তহঁতক আজি ভিডিঅ'ত সম্পূৰ্ণ দেখাম। গাইজ দেখা পাইছে ফাইনেলি আমাৰ কাছুৰ আহি পালোঁ। আহক চাওক পুখুৰীটো চাওক কিমান পানী আছে গাইজ কাছু আৰু বহুত মাছ আছে ইয়াত মানে সৰু পোনা তামান পোনা হৈছে মানে আৰু কাছৰ আৰু জাহাজখন চাওক জাহাজখন এবাৰ যদি উঠিব পাৰিলোঁ মানে আৰু গাইজ চাওক এইটোৱে মেইন ডাঙৰ ইয়ে মেইন মালটো গাইজ ইয়ে মেইন ৰজা এই পুখুৰীৰ চাওক ডাঙৰ বাবুই নাম নে চাওক ভয় লাগছে গাইজ ভয় লাগছে। আমাৰ কি ল'বি তো গাইজ মাহঁতে চাকি লৈ আছে দোকানগিলাৰ ভাল হৈছে দেই আৰু কাতি মাহটো তামান পইচা হোৱাত ইহঁতৰ বিক্ৰী মানে তামান বিক্ৰী কাতি মাহত বিশেষ কৰে কাৰণ তুলসীৰ মালা দিয়া হয় যে তুলসীৰ মালা এই তুলসী দেখা পাইছে কি দীঘল তুলসী দেখা পাইছে কি দীঘল তুলসী এটা তুলসী মালাগিলা কেনেকৈ দিছে 20 টকা এডাল মালাত 20 টকা হা 100 টকা দীঘলত হ'ল 100 টকা আৰু সৰুত হ'ল 20 টকা দীঘলত 100 টকা আৰু সৰুত হ'ল 20 টকা। আপোনালোকে যদি আহে ইয়াত ল'ব পাৰে চাওক গাইজ দোকান চাওক একদম চাৰিওফালে দোকান মানে ইয়াতে এখন দোকানেই দিব লাগিব যিটো দেখা গৈছে মানে অত্যন্ত কাতি মাহটোত দিব লাগিব কিবা কৰি এক মাহ থাকিব আৰু পইচা পাতি উঠে লৈ আৰু পুৰা এই মোৰ হাঁহি উঠে। আজিকালি ট্ৰেণ্ডিঙত কোনখন গাড়ী চলি আছে জানা না বাবু? কোনখন গাড়ী? বেটাৰী ৰিক্সা। এইখন বেটাৰী ৰিক্সা চাউল উঠি পেলাই ভাল লাগে সৰু সুৰা থাৰ বুলি ক'ব পাৰি। থাল চাল লোৱা হ'ল এতিয়া চাওক এইফালে থাল আহিয়ে মই লগ পালোঁ এটা আৰু কালি তই হেৰিত গৈছা মৃত্যুঞ্জয়ত গৈছা তইতো মোক ক'ব পাৰা একবাৰ
যাই আছোঁ এতিয়া মাধৱ মন্দিৰৰ ওপৰত চাওক চিৰি বগাই বগাই যাব লাগিব শ্ৰী ভাগত ধৰিব দিয়া যি তহঁতৰ আৰু কেদাৰনাথ বগাবি এইখিনি বগাটো যে কেদাৰনাথ মন্দিৰৰ নামত যাব পাৰি জোচ জোচ গাই জোচ এ পিটু এই তই ক'ত যাই আছা এতিয়া মন্দিৰত বুলি ক মন্দিৰত বুলি ক মন্দিৰত এই আপিতো ক'বাই নাজানে ঘৰত যি কথা ঘৰতো বান্দৰ এতো বান্দৰ মানে চাৰিওফালে বান্দৰ আৰু পাবাৰ বেছি সময় নাই একদম পালোঁ ইয়াৰ ঐ না তোৰ ভৰি বিষা নাই হা বিষাইছি মই ক'ত লাগে অঁ হজৰতিৰে বিষাব লাগে আপিটোক নামে দিয়ে এই আপিটোক নামে দি বহুত অপেক্ষাৰ মূৰত আহি পালোঁ দে ওপৰত একদম এই অৱস্থা নোহোৱা হৈ গৈছে যা যোৱা অঁ চাওক ভিতৰৰ পৰিৱেশ চাওক মানুহে চাওক মানুহ লাইন পাতি আছে চাওক মানুহ আৰু মন্দিৰত সোমাই দেখিলোঁ চাকি বন্তিৰে একদম ভৰি পৰিছে গাইছ বজাবি দেই ডাঙৰ কৰি বজো আৰু গাইছোঁ মই কালি অহা নাছিলোঁ ৰবিবাৰ কালি বহুত মানুহ হৈছে তো আজিও বহুত মানুহ সোমবাৰ তো মানুহ দেখাই আছোঁ গাইছ একদম মই মানুহ দেখা পাই পাগলা হৈছোঁ গাইছ মানুহ চাওক মাধৱ মন্দিৰত বহুত মানুহ আহে আৰু ক'বই নালাগে আৰু এটা কথা দেই মাধৱ মন্দিৰত আহিলে বিশেষ কৰি ভক্তি নামত আহে কিন্তু মেইন কথা কি চেলফি তামান চেলফি উঠি থাকে সেইফালে চেলফি উঠা চাওক গাইছে আপিকেইটাক চাওক তামান চেলফি উঠিম বুলি আছে আৰু ভক্তিৰ নামত আছে নাজানো আৰু গম নাপাওঁ আৰু চাওক মানুহ চাওক লাইন কেইটা বাজি ঠিক নাই আজি তাকো আজি দেৱালী কি হৈছে নাজানো আৰু গাইছে ইয়াক চাই মানে চুলি তুলি পূৰা ঠিক কৰি আছে ফটো এক কপি উঠাৰ কাৰণে পূৰা কি প'ষ্ট দিব চাবি তেই দেখাই আছোঁ চা এইফালে চাচি মানুহ লাজো কৰিছে লাজ কৰি কাম নাই ভাই উঠবাই চাজি একে এই চুলি তুলি একদম নিজকে ৰেতিক ৰোশন বুলি ভাবছি দে আৰু এই লাজ কৰিছে উঠা নাই কি হ'ব ইয়াত লগৰ ক'ৰবা নাজানো আৰু বা দে শ্বাহৰুখ খান আন বুলি ভাবছি আয়া দে উঠ বাবা আৰে উঠাই নুঠাকে দেই কেলা আয়া উঠছি দে ফাইনেলি কিবা কৰি উঠলা দে উঠছি দে বাপ্পা বহুত লাজ চাচ এৰিফালে উঠছি দে কিবা কৰি দে সোনকাল কৰ আৰু ইয়াতে জ্বলাইছে চাকি তো মোৰ নামত বুলি কৈ ছাতিখন লগে দেৱা আপেল আনছো খাই খাই আপেল তহঁতৰ ধৰি আৰু কত শান্তি নাই তহঁতৰ ঘৰতো যেনে এটো সি একে দে মল চল লাগি থাকিব পাই শুনছে না ভালকে তই যিহে হাতৰ মল আমাৰি ভালকে ধুব দে আমাৰি চাফা সদায় গা ধুই আজি গা ধুইছা না কি ক কাকো নকবি দে কিন্তু আৰু তহঁতে যে এইগিলা ধুইছা কেনে মই ঘৰত কাম কৰি পাইছা না কি ক ই নাজানে ই মিছা ই যা তই যা তো গাইছ তাৰ কাম নাই আকৌ ই ধোৱাত ভাল ভাত দানাৰ পৰা কাপোৰ ধোৱাৰ পৰা চব একদম চাৰিওফালে অল ৰাউণ্ডাৰ বুলি ক'ব পাৰি আৰু ইয়াৰ পৰা এটা আপোনালোকক বেকগ্ৰাউণ্ডটো দেখাই আছোঁ চাদৰ মাৰি বগা আহিছোঁ মস্ত কলা চলি গম পাইছে নাই মস্ত কলা ঘৰত আৰু এই যদি কিবা কৰি গালখান যদি ধুই দে হৈছে ইয়াত অৱস্থা নহয় যাব ইয়াত গাইছোঁ মাধৱ মন্দিৰত আহিলে মানে লাইন পাতিব লাগবই মানে দেখা পাইছে লাইন চাওক তো গাইছ ইয়াৰ পৰা দেখা পালে আপোনালোকে গম পাব একদম গোটেই হাজোৰ ভিউটো চাব পাৰি আল্টিমেট গাইছ মাধৱৰ ওপৰৰ পৰা চাওক কি মজা ফোন কৰিবি গধূলি ফোন কৰিবি কি হৈ যায় নহয় ভাল লাগব তাতে জানা না তোৰ লগততো গেল কিবা কৰি সি বেটাই গম পোৱা নাই যে মই যে ভিডিঅ'ত উঠাইছোঁ তাত আৰু গাইছ এতিয়া মই আছোঁ মন্দিৰত তো মন্দিৰত আহি মই খুৰা এজনক কথা এটা সুধিম খুৰা এফালে আহকচোন খুৰা এই যে কাতি মাহত যে তুলসীটো দিয়া হয় কিহৰ কাৰণে দিয়া হয় অলপ ক'ব নেকি এইটো ধৰ্মৰ মাহ এইটো এটা কাতি তুলসীৰ যিটো হেৰি এইটো ধৰ্মৰ মাহ সেইকাৰণেও দিয়া হয় আৰু লগতে কিছুমানৰ আজানে মানে হেৰিত গাত উঠে সেইটো মাহত মানে দিলেও সেইটো মাহ বুলি কথা নাই হয়গ্ৰী মাধৱত তুলসীৰ মালা দিয়াটো তেওঁৰ কাৰণে মানে আৰোগ্য হয় সেইটো মানে বিশেষ কৰি কাতি মাহটো বেছি ভাল আৰু কাতি বেছি ভাল কাতি যিহেতুকে আমাৰ গাঁও অঞ্চলতো তুলসী হেৰি কৰি পেলাই সেইকাৰণে তুলসীৰ মালা কাতি মাহত দিয়া হয় ঠিক আছে
আৰু তুলসীৰ যিটো এটা 108টা সেইটোও দিব পাৰে 108টা মানে ফুল তুলসী আনি তাত উচুকা কৰি দিলে সিহঁতে হেৰি ঘৰত নকৰিলেও হয় বিষ্ণু ঘৰত আৰু এনে মাধৱ মন্দিৰটো এনে কেইবছৰ হ'ল এনে হ'ব এইটো 6,000 6,000 তাৰমানে এতিয়া দাপৰ আৰু কলিৰ সন্ধিক্ষণত এইটো স্থাপিত হৈছিল হয় ন ইয়াত কোনে মানে সেই প্ৰতিষ্ঠা কৰিছিল কোনে প্ৰতিষ্ঠা কৰিছিল নে কোনে সেই প্ৰতিষ্ঠাটো হ'ল কি ইয়াৰ বিষ্ণু হেৰি আছিল বিষ্ণু আগত বিষ্ণু আছিল শুনিলক এইটো বিষ্ণু পূজা ঋষিবিলাকে কৰি আছিল কোনে প্ৰতিষ্ঠা কৰিছিল সেইটো কথা ক'ব এইটো উগ্ৰমণি দিনত মানে এইটো পূজাটো কৰি আছিল ইয়াত ভয়াসুৰ বুলি এজন অসুৰ আছিল সেই অসুৰে ঋষিবিলাকক পূজা কৰি থাকোঁতে অত্যাচাৰ কৰিছিল ঠাট্টা বিদ্ৰোহ কৰি তেতিয়া মানে তেওঁলোকে হেৰি ধ্যান কৰিলে বিষ্ণু হে প্ৰভু আপোনাৰ পূজা কৰোঁ আমাকতো বহুত অত্যাচাৰ কৰে তেতিয়া তেওঁ বিষ্ণু অৱতাৰ হৈ আছে সেই ভয়াসুৰ বুলি অসুৰ হৈ তেওঁ আহিছে আহি তেওঁৰ লগত যুদ্ধ কৰিছে যেতিয়া যুদ্ধ কৰি তেওঁ পৰাস্ত হ'ল পৰাস্ত হোৱাত তেখেতে ক'লে যে হেৰি হ'ল মইতো আৰু আপোনাৰ ওচৰত পৰাস্ত হ'লোঁ মোৰ নামটো আগত দিয়ক এই তেওঁৰ নামটো আগত দিলে হৰ মানে হ'ল ঘোঁৰা গ মানে ডিঙ মা মানে হ'ল মাধৱ বাছ আমি সেনেকুৱা সেইটো মানে এটা হেৰি সেইকাৰণে তেওঁৰ নাম হয়গ্ৰী বা মাধৱ মন্দিৰ সেইকাৰণে ভয়গ মানে মাধৱ মন্দিৰ সেইটোৱে নাম ঠিক আছে বিষ্ণুৱে ঠিক আছে তো আপোনালোকে গম পালে খুৰাৰ মুখৰ পৰা মাধৱ মন্দিৰ কেনেকৈ স্থাপিত হ'ল আৰু কাতি মাহত কিয় তুলসী দিয়া হয় তো গম পালে তো এইখিনি আৰু গাইছ মাধৱ মন্দিৰটো 6,000 বছৰ পুৰণি আপোনালোকে ক'ব নালাগে ইমান বছৰ পুৰণি মাধৱ মন্দিৰ চাওক কি ধুনীয়া মাধৱ মন্দিৰ গাইছ আৰু মাহঁতে মন্দিৰত লাইন পাতি আছে আমি ৰখি আছোঁ তাক কিনা টপলা চপলা লৈ ৰখি আছোঁ কাৰণ বান্দৰে আহি লৈ যাব আৰু গাইছ এই মন্দিৰটো দেখা পাইছে এই মন্দিৰটোৰ বিষয়ে কিবা জানা নেকি অৰ্জিতি মই বিশেষকৈ নাজানো কিন্তু দেখা মই জানা মতে মানে যেতিয়া আমাৰ মানুহবিলাক মৰলি বোলে এফেলি দি এই দৰ্জাখন যে আছে এই দৰ্জাখনে আত্মাবোৰ বোলে ওলাই লৈ যায় এইটো নাজানো আৰু কিমান দূৰ সঁচা কিমান মিছা নাজানো আপোনালোকে যদি কোনোবা হাজোৰ আছে প্লিজ কমেণ্ট মাৰি জনাবচোন ফটো চটো লোৱা নাইচোন এই আৰু ফটাই মেইন না ফটা নহ'লে কাম নাই হয় না মন্দিৰত নহ'লে কি উদ্দেশ্য থাকিল নহ'লে ফটোটো যদি লৈ নাযা তাকেতো নাই আমি ভাবি আছোঁ এতিয়াৰ পৰা কিমান সময় হ'ল আমি কিন্তু এতিয়ালৈকে ফটোটোৱে লোৱা নাই তো এতিয়া ফটোটো ল'ম আৰু যিটো দেখা পাইছে এইটো দৌল মন্দিৰ বুলি কোৱা হয় তো তাৰ বিষয়ে অলপমান দাদাই এজনে ক'ব মানে কওকচোন এইটো তাৰমানে ফাগুন চ'তত যেতিয়া অষ্টমী হয় ফাকুৱা এই ফাকুৱা হ'লে তাৰমানে গোঁসাই আহি 3 দিন তাৰমানে ইয়াতে আপোনাৰ গোঁসাই বহায় সেই 3 দিন পূজা অৰ্চনা গোটেই হয় হোৱাৰ পিছত আছে হোলী খেলা হয় ফাকুৱা হোৱাৰ পিছত আকৌ গোঁসাই পুনৰ মেইন হেৰিত বহায় হয় নেকি আৰু কিছুমানে কয় কিবা এই মানুহ মৰিলে কিবা আত্মাবোৰ ওলাই যায় কিবা এইটো মিছা কথা নেকি হয় নেকি বহুতো মই কথা শুনিছোঁ মানে নাই হয় না ঠিক আছে আৰু গাইছ মোৰ পিছফালে এই ৰাস্তাটো দেখিছেনে এইটো এইফালে দিবলৈ জগন্নাথে মাধৱৰ লগত আহিবলৈ কথা পাতে বাবা থাক তহঁতে দেই আমি যাওঁ দে তো গাইছ এতিয়া যাই থাকোঁ মাধৱ মন্দিৰৰ পৰা যাই থাকোঁ আৰু বহুত সময় হ'ল বহুত টাইম হ'ল মোটামুটি 2 ঘণ্টামান হ'লে কি যাবি নাকি যৌ ইটান যাওঁকে আছিলিচোন এই তামান ৰিলচ বনাকে থাকে গাইছি আৰু গাইছ চাওক একদম চিৰিবোৰ বহুত পিছল হৈ গৈছে পিছল মানে ইয়াৰ পৰা যদি পৰি যাওঁ হচি আৰু একদম মেডিকেল ডাইৰেক্ট এখন ক'ব নালাগে মই যদি দাউৰি আছোঁ দাউৰা হান পায় না তো দাউৰা হান নাপায় তো খোজকাঢ়ি আছোঁ কিন্তু দাউৰা হান পায় তো এই তহঁতৰ কাম নাই নেকি ইয়াৰ খাই থাকিব লাগে সেইবোৰ পথাৰত আৰু ইয়াৰ আৰু ই বৰ ঘৰতো অশান্তি দে আৰু ইয়াতো অশান্তি দে বান্দৰ গাইছ কিমান কম মানে বহুত বান্দৰ এতিয়া কি যাই থাকিবি না ঘৰত লেকি না ক'ৰবাত ঢুকবি ডাইৰেক্ট ঘৰত যাম হয় নেকি ডাইৰেক্ট ঘৰত যাবি কিবা খালোঁ হয় কিন্তু নাখাওঁ কিয় পইচা নাই পইচা নহয় দেই আমাৰ মেইন কথা কি পইচাৰে অভাৱ ঘৰত যাই ভাতকেইটা খাম ভাতকেইটাই খাব লাগিব আৰু নহ'লে কি খাম নহ'লে আমাৰ দৰে মানুহে আৰু হয় না পইচা নহ'লে এনেকৈ খাব লাগিব আৰু চয়াবিনৰ আঞ্জা দি ভাত খাম যায় চয়াবিনৰ আঞ্জা তো মাংস বুলি চয়াবিনকৈ খাব লাগিব হয় না কি ভিডিঅ' দিল তে অকল ৰিজেল্ট থকাটো তে তহঁত ধৰি আহিবা নদীতে ক'তো তো ফাইনেলি পাই গ'লো আমি আৰু মূল প্ৰৱেশদ্বাৰ ইটান যাওঁ আৰু এইফালে খুৰাই গান গাই আছে যাবি নাকি এই একদম ৰিলচ বনোৱা কি নাজা নেকি নাজা নেকি আৰু এইফালে এটা আপি আছে এইফালে আমি সৰুতে
এই পিষ্টল কিনিছিলোঁ পিষ্টল মাহঁতক আহি পূজাত অকল পিষ্টল লাগে এনেকৈ কৈছিলোঁ এতিয়া এই পিষ্টলবোৰ দেখিলে মনত পৰে আৰু বস্তু আছে একদম বহুত বস্তু আছে ভৰ্তি হৈছে গাইছ আংঠি লাগে কাৰোবাক সাৰু লাগে কাৰোবাক গাড়ী লাগে এইটো কি এইটো হ'ল সূৰ্য দেৱতা এইটো হ'ল কেমেৰা এইটো এটাকে লওঁ নেকি এই লৈ পেলাই আৰু পূৰা জুম কৰি ভিডিঅ' বনোৱাৰে কথা অকল বুলি ক'ৰ পৰা আনিবা এই আমাৰ এই পথৰ ৰাস্তাৰ পৰা চুৰ কৰি যাব তেত কি চুৰ কৰে এই একো নাই চবেই চুৰ কৰে তাৰ কি ক হয় নেকি নহ'লে এইবাৰ চুৰ কৰি পেলাই এডাল লগোৱাই ভাল হ'ব কলপুলি হয়নে কি কয় গাইছ ঘৰত যাই লগ পাই আছোঁ